ৰাইজ বাক আজি এইটো মেকআপত কেনেকুৱা লাগিছে বাৰু তাই ইমান হাজি কাচি ক'ত যায় জানিবলৈ হ'লে ভিডিঅ'টো প্ৰথমৰ পৰা চাব লাগিব তাইক যেতিয়া মই মেকআপ কৰোঁ তাই আৰু মোৰ মাজত কিবা এটা খুটখাট লাগি থকা হয় সেইবিলাক বাৰু বাদ দিয়ক আজি পিছে মেকআপ কৰা কাৰণটো বেলেগ আছিল তাইৰ এটা চাদৰ মেখেলাৰ প্ৰমোচনেল শ্বুট আছিল আৰু চাদৰ মেখেলাৰ লগততো অকণমান হ'লেও মেকআপ কৰিবই লাগিব সেইকাৰণে মেকআপটো মই কৰি দিছিলোঁ আৰু দেখিছেনে এইফালে পোৱালীজনীয়ে আকৌ ফটো উঠিবৰ কাৰণে ড্ৰেছ পিন্ধি ৰেডি হৈ লৈছে মেকআপ বাৰু একেটাই আছিল কিন্তু চাদৰ মেখেলা আৰু জুৱেলাৰীবিলাক চেঞ্জ কৰি ফটোশ্বুট কৰোৱা হৈছিল আজি বাক ফটোশ্বুটটো কৰাইছিলে উপাসনা বৌয়ে বৌৰ এখন চাদৰ মেখেলা ষ্ট'ৰ আছে আৰু সেইকাৰণে বাক ফটোশ্বুট কৰোৱা হৈছিল আৰু কাপোৰবিলাক ইমান বেছি ধুনীয়া দেখিবলৈ আৰু বাক এইটো লুকছত দেখিবলৈ কেনেকুৱা লাগিছে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব তাইতো ভিডিঅ' আপলোড কৰিছেই বাৰু মই আকৌ মাজে মাজে কেইটামান ক্লিপ কৰি ৰাখিছিলোঁ আৰু এইফালে দেখিছেনে শ্বুট চলি থকাৰ মাজতে গৰমৰ কাৰণে আকৌ দাদাই আমাক চৰবত বনাই দিছেহি আৰু আপোনাৰ স্পেচিয়েল দিনটোৰ কাৰণে যদি মোৰ পৰা মেকআপ ল'ব বিচাৰে তেতিয়াহ'লে মোক DM কৰিব পাৰিব আৰু আজিলৈ ইমানেই আছিলে